আজিৰ ৰেচিপিটো হৈছে আজি ৰৌ মাছৰ বগা কোমোৰাৰ সৈতে এটা ব্যঞ্জন। এয়া মাছখিনি হালধি নিমখ এনেকৈ দি সানি ল'লোঁ আৰু কেৰাহী এখন পাতি তাতকৈ মাছখিনি ফ্ৰাই কৰিলোঁ। মানে ময়ে ফ্ৰাই কৰিলোঁ, তথাপিতো আজি মোৰ আঞ্জাটো বনাব মোৰ মা আজি বহুত দিনৰ মূৰত আহিছে। মাৰ এতিয়া অলপ বয়সো হৈছে, আগতে বহুত ধুনীয়া বনাইছিলে বাৰু, এতিয়া কিন্তু তথাপিতো পাহৰি যোৱা নাই, ভালকৈ বনাইছে, ধুনীয়া লাগিছে আঞ্জাখন। বাৰু ঠিক আছে, কৈ লওঁ কেনেকৈ বনাইছে, কি কৰিছে। এয়া কেৰাহীখনত আদা নহৰু পিঁয়াজ জলকীয়া হালধি নিমখ গোটেইখিনি এনেকৈ মায়ে দি দিলে আৰু মানে এতিয়া এইখিনি অকণ ভাজি লৈ কোমোৰাখিনি তাত বহাই দিলে আৰু মানে মায়ে ধুনীয়াকৈ লাৰি আছে আৰু ইফালে অকণমান খাৰ জাৰ দিছিলে, কলাখাৰখিনি তাত অকণমান দি দিব, কাৰণ মানে কি হয় কোমোৰাটো অকণমান টেঙা ভাৱ এটা আছে যে, মানে খাৰটো দিলে টেঙা ভাৱটো নাইকিয়া হয় আৰু সিজিবলৈও সহজ হয়। এনেকৈ হালধি নিমখ দি দিলে, তাতে জালুকৰ গুড়ি জিৰা গুড়ি ধনিয়াৰ গুড়ি গোটেইখিনি মছলাই দি দিলে আৰু এতিয়া আকৌ এইখিনি ধুনীয়াকৈ সিজিলে আৰু এতিয়া ইয়াতে মাছখিনিও দি দিলে আৰু মই অকণমান ধনিয়া আনি দিলোঁ, মায়ে তাতে ধনিয়াখিনিও তাত দি দিব। এনেকৈ আজি মানে এই ব্যঞ্জনটো মায়ে ইমান ধুনীয়াকৈ বনালে নহয়, খাইতো বহুতেই টেষ্টি লাগিছে, বহুত ভাল লাগিছে, কাৰণ মা আগৰ দিনৰ মানুহ যে বৰ ধুনীয়া খানা বনায়, আমি এইটো নাজানো ইমান বনাবলৈ, তথাপিতো আৰু আজি ইমান ধুনীয়াকৈ খানাটো বনাইছে, ভাল লাগিছে। আপোনালোকে কেনেকুৱা পালে, নিশ্চয় ভাল পালে। বাই বাই।